আৰু এনেকৈ দৌৰা দৌৰিকৈ বেডিং উঠাই দিলোঁ। আৰে হা যাং দে আমি। আৰু আহি পালোঁ আমি কমলাবাৰী, য'ত আমাৰ থিয়েটাৰ হ'ব। আগত আছে কমলাবাৰী টাউনখন এইফালে, আৰু ইয়াতে আমাৰ থিয়েটাৰ হ'ব। ইয়াত বাছ সোমাই গ'ল। গুড মৰ্ণিং, স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আৰু আজি মাৰ্চৰ 23 তাৰিখ। এতিয়া ৰাতিপুৱা সময় 5:16 হৈছে। মই এনেকৈ ৰাস্তাৰে খোজকাঢ়ি গৈ আছোঁ, মানে ৰুমৰ পৰা পেণ্ডেললৈ, কাৰণ গাড়ীখন আনিব লাগে, সৰু গাড়ীখন, তাত বেডিংখিনি নিব লাগে। আৰু আজি গৈ আছোঁ আমি কদম কাকৈ চাৰিআলিৰ পৰা মাজুলীলৈ। তো সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। গাড়ীবোৰ ইমান ওচৰৰে যায়, মই ভিডিঅ'টো মানে কাট কৰি বনাই থাকিব লগা হৈছে, মানে ভয় লাগি যায়। ইয়া এনেকৈ চাওকচোন, ওৱান ৱে হয় ন, বহুত মানে ওচৰেদি যায় গাড়ীবোৰ। যেতিয়া ৰাস্তাটো ডাবল হ'ব তেতিয়াহে মানে একদম ভাল হ'ব মানে জেগাটো। আৰু এনেকৈ যোৱাকালি ভিডিঅ'টো দেখুৱাইছিলোঁ পূৰা 1 কিলোমিটাৰ গাড়ী, পূৰা 1 কিলোমিটাৰ খোজকাঢ়ি মই এতিয়া এইফালে চিধা কদম কাকৈ চাৰিআলি আছে, তালৈকে যাব লাগিব। তাত গৈ গাড়ী ধৰি আনি তাতে আকৌ বেডিং উঠাই বাছলৈকে নিব লাগিব। তো সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। মই আজি জাৰ্ণি ভিডিঅ'টো ধুনীয়াকৈ দেখুৱাই আছোঁ আপোনালোকক। আমাৰ ট্ৰাককেইখন এখনকৈ এতিয়া ওলালে। এইখন গ'ল, এতিয়া গোটেইকেইখন ট্ৰাক গ'ল, আৰু মই গৈছোঁ আগফালে খোজকাঢ়ি। আৰু সেই 5টা বজাত, মানে 5:30 বজাতে আহি কিনে ইয়াত ৰৈ থাকিব লগা হৈছে। মানে আমাৰ গাড়ীৰ ড্ৰাইভাৰজন আহি পোৱা নাছিলে, আৰু এতিয়া 6:30 ড্ৰাইভাৰজন আহি পালে। আৰু এইফালৰ পৰা গাড়ীখন আহি প্ৰথমতে ইয়াত আমাৰ ছোৱালীখিনি আছে, ছোৱালীখিনিৰ বেডিংখিনি উঠাই কিনে চিধা গুচি যাম আমাৰ ৰুমলৈ। আৰু এনেকৈ বেডিং উঠোৱা ষ্টাৰ্ট হৈ গ'ল। সিহঁতে মানে ইয়াতে আছে, এই আগত। সিহঁতে বেডিংখিনি উঠোৱা হ'লে গাড়ী আগফালে লৈ যাম, আৰু আগত মানুহ আছে, গোটেইখিনি উঠিব, তাৰপিছত আমি যাম ইয়াৰ পৰা। আৰু এনেকৈ আমাৰ বেডিংবোৰ উঠাই গৈ আছে গাড়ীখনে। আগত আছে মিউজিকৰখিনি, ইয়াত আছে মিউজিকৰ, একদম আগত আছোঁ আমি, চবতকৈ লাষ্টত। চাহ নাখাব বৰমা, আমি গৈ থাকোঁ। আমাৰ বাছ আহি পালে, আৰু এতিয়া বাছত বেডিং উঠাই আছোঁ দৌৰি। আৰু একদম দৌৰি এই দে ধুনু, আমি যাওঁ দেই, বাই বাই। তাই চাই আছে, বেডিংখিনি উঠাই লওঁ আগতে। আৰু এনেকৈ দৌৰা দৌৰিকৈ বেডিং উঠাই দিলোঁ। আৰে হা যাং দে আমি, যাওঁ দেই, বাই বাই। তাই চাই থাকিলে, বৰমা দুগৰাকী বৰমা আছে, যাওঁ দেই বৰমা। একদম দৌৰা দৌৰি হৈছে। তাৰপিছত ৰুমটোত এবাৰ চাওঁ কিবা। এইফালে ব'ব যাওঁ বোলো, বেয়া চেয়া নাপাব। এইফালে দুজনী আছে, আৰু এইফালে হ'ব বাথৰুমত গৈছে না। আৰু মানে ৰুমটো এবাৰ চেক কৰি লওঁ। আৰু পূৰা দৌৰা দৌৰিকৈ আমি গাড়ীত উঠিলোঁ, মাজুলী গৈ আছোঁ। আমাৰ জানলা পূৰা আজি মানে হেণ্ডিমেন হৈছে, আপোনাৰ ভাই পূৰা গাড়ী চলাই আছে। এনেকৈ গোটেইগাল বহিলে, আৰু গৈ আছোঁ মাজুলী কমলাবাৰীলৈ গৈ আছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক, তাত গৈ ক'ত থাকিবলৈ দিয়ে। আৰু আমি এটা লং জাৰ্ণি কৰি আছোঁ, ভায়া চলি 100+ কিলোমিটাৰ। তাৰপিছত আধা ৰাস্তাত কিবা খাব ৰখিব লাগিব, মুঠতে ধুনীয়াকৈ দেখুৱাইছোঁ, শেষলৈকে চাওঁ। আৰু এনেকৈ আহি আমি ধেমাজি টাউন, মানে ধেমাজি জিলাত প্ৰৱেশ কৰিলোঁ। আৰু আগত গৈ আমি গোগামুখ পাম। এতিয়া গোগামুখত চাহ পানী খাবৰ কাৰণে ৰখিম। তাৰপিছত আমি গোগামুখৰ পৰা ৰাইটত গুচি যাম, ঢকুৱাখানা হৈ কিনে মাজুলী কমলাবাৰীলৈ। গোগামুখত ৰখি দিলোঁ আমি চাহ খাবৰ কাৰণে, গোটেই ষ্টাফটো। আৰু ইয়াত এখন আছে হোটেল ৰাৱণ হোটেলত চাহ খাম আমি। আহা ৰাৱণ হোটেলত যাম, এইখন ৰাৱণ হোটেল। আৰু ইয়াতে ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰি লওঁ আমি, ৰাৱণ হোটেল। আৰু আমি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিবৰ কাৰণে ৰাৱণত সোমাইছোঁ। ৰাৱণ হোটেলত মানে আমি ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰিম। গোগামুখত গাইছে, গোগামুখত ব্ৰেকফাষ্ট কৰি আমি চিধা মাজুলীলৈ গুচি যাম। আৰু এতিয়া অৰ্ডাৰ দিছোঁ পুৰি চব্জি ছোৱালী, আৰু মই একাপ চাহ খাই ওলাই দিম ইয়াৰ পৰা। আৰু আমাৰ ছোৱালী খাই আছে পৰঠা, টোপনি লাগিছে, বহুত ৰাতিপুৱা উঠাই গৈছিলোঁ, 5টাতে জগাই দিছোঁ। আৰু মই লৈ লৈছোঁ মিঠাই।
এইটো খাই আমি গুচি যাম মাজুলীলৈ। এইফালে আছে আমাৰ বিশ্বকা, এইফালে আছে আমাৰ पाजी भैया, और फले ये दोनों भैया और ये गायब गायब कैसे है पाजी? बढ़िया। अभी खाने में बिजी। अच्छा चलिए। আৰু এনেকৈ আমি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি আকৌ ওলাই দিলোঁ মাজুলীলৈ। তো ছেকেণ্ড টাইম গৈ আছোঁ মাজুলী, আৰু মাজুলীৰ পৰাই নতুন নতুন ভিডিঅ' দিম, মানে ভাল ভাল ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম। সত্ৰত যাম, ক'ৰবাত যাম, ঘূৰিম দেখুৱাম। মুঠতে আপোনালোকৰ মৰম লাগে, আশীৰ্বাদ লাগে। বলক। পাই গ'লোঁ ঢকুৱাখানা। ইয়াতে এটা বছৰ থিয়েটাৰ কৰি গৈছিলোঁ। ঢকুৱাখানা পাৰ হৈ আমি মাজুলী পাম। ঢকুৱাখানা আমি সেইখন ফিল্ডত থিয়েটাৰ কৰিছিলোঁ, মই দেখুৱাইছোঁ। তেতিয়া ইয়াত আছিলোঁ, আৰু এইখন ফিল্ডত থিয়েটাৰ কৰি গৈছোঁ ঢকুৱাখানা। এয়া ৰাস্তা কাষৰে ফিল্ড। আৰু এতিয়া আমি গৈ আছোঁ মাজুলী কমলাবাৰীলৈ। ব'লক। আৰু আহি আহি আমি মাজুলীত প্ৰৱেশ কৰিছোঁ, আৰু মাজুলীৰ পৰাই 3টা দিন ভিডিঅ' আপোনালোকক দেখুৱাই যাম। আৰু আজিও বৰ্তমান এয়া মাজুলীৰ পৰিৱেশ দেখুৱাইছোঁ আপোনালোকক। আৰু মাজুলী আহিছোঁ যিহেতু, সেই এজনী ছোৱালীটো আজি মই বিচাৰি যাম। যদি আপোনালোকে চিনি পায় কমেণ্ট কৰিব। মাজুলীত কোনজনী ছোৱালীয়ে দুখ পাইছিলে কমেণ্ট কৰি জনাব যদি আপোনালোকে চিনি পায়। আৰু মই যাম সেই ছোৱালীজনীৰ ওচৰত, ব্লগ কৰিম, ফটো দিম, ভিডিঅ' বনাম, আৰু সেই ছোৱালীজনীৰ অকণমান বাইট ল'ম, আপোনালোকক দেখুৱাম। মানে মাজুলীত দুখ পোৱা ছোৱালীজনী আমি বিচাৰি আহিছোঁ, আৰু যদি আপোনালোকে চিনি পায় কমেণ্ট কৰিব। এনেকৈ আহি আহি আমি পাই গ'লোঁ মাজুলী গড়মূৰ। তো আহি পালোঁ মাজুলী মানে এফালে গড়মূৰৰ পৰা আহি এটা তেল ডিপুৰ কাষতে আমাৰ বাছখন ৰখিছে, আৰু ইয়াৰ পৰা আৰু 3 কিলোমিটাৰ যাব লাগিব আমি। গড়মূৰ পাৰ হৈ আমি 1 কিলোমিটাৰমান আহি বাছখন ইয়াত ৰৈছে, আৰু ইয়াৰ পৰা 3 কিলোমিটাৰ এইফালে যাব লাগিব। পেণ্ডেলটো পোৱাৰ পিছত দেখুৱাম জেগাখিনি, আৰু ক'ত থাকিবলৈ দিয়ে সেইটো দেখুৱাই ভিডিঅ'টো শেষ কৰিম। আৰু আহি পালোঁ আমি কমলাবাৰী, য'ত আমাৰ থিয়েটাৰ হ'ব। আগত আছে কমলাবাৰী টাউনখন এইফালে, আৰু ইয়াতে আমাৰ থিয়েটাৰ হ'ব। ইয়াৰ বাছ সোমাই গ'ল, আৰু ইয়াৰ বৰ্তমান পেণ্ডেলৰ কাম চলি আছে। মানে অলপ লং জাৰ্ণি আছিলে ন, সেইকাৰণে পেণ্ডেলটো অলপ পলম হ'ল বনাওঁতে। আৰু আমি এনেকৈ আহি পালোঁ। এতিয়া ৰুম ক'ত দিয়ে জানো, ভিডিঅ'টো দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। আৰু এনেকৈ বেডিং উঠাই দিলে দাদাহঁতে বেডিং উঠাই দিলে। আমাৰ প্ৰসেনদা গাড়ী উঠালে। কাক দম দিছে? গাড়ী ক'ত কাক দম দিছে? এই এনেকৈ ধেমালি কৰি থাকিব লাগিব ন। চকা দম দিছে নেকি? এই তেৰি কি হ'ব। তো এনেকৈ আমাৰ প্ৰসেনদাহঁতৰ মনজিত ভাইহঁতৰ ৰুম হৈ গ'ল। এতিয়া সিহঁতে যাব ৰুমত, তাৰপিছত আমি যাম ৰুমত, আৰু ৰুমত গৈ মই ভিডিঅ'টো শেষ কৰিম। 3 দিনৰ কাৰণে আমি উপস্থিত আছোঁ মাজুলীত। আজি আমাৰ প্ৰথম নিশাৰ নাটক 5:30 বজাত দিছে গাইজ। 5:30 বজাত কল টাইম দিছে। অভিযন্তাৰ সেন্দুৰীয়া মন অহাকালি নাটক। মই আজি সন্ধিয়া যিটো শ্বৰ্ট পেলাম তাত মই আপলোড দি দিম অহাকালি কি নাটক আহিব গাইজ, আহিব। আৰু যদি মোৰ কোনোবা ভিডিঅ' চোৱা মানুহ আছে এবাৰ লগ কৰি যাব, আপোনালোকক লগ পালে মোৰ বহুত ভাল লাগে। গৈ আছোঁ ৰুমলৈ, এইফালে মেইন টাউনখন। আৰু আমি পেণ্ডেলৰ পৰা ওলাই লেফ্ট ছাইডে আহি গ'লোঁ। এতিয়া আমাৰ গৌতম ভাইয়ে জানিব আৰু আমাক কিমান দূৰত ৰুম দিছে। ব'লক।